নমস্কাৰ আজি মই এখন নতুন অসমীয়া কথাছবিৰ ট্ৰেইলাৰ এটা চালোঁ আৰু এই ফিল্মখনৰ নাম হৈছে ৰুদ্ৰ আৰু এই ৰুদ্ৰ ফিল্মখনত অভিনয় কৰিছে আমাৰ সকলোৰে পৰিচিত ৰবি শৰ্মা ডাঙৰীয়া সো আহক ট্ৰেইলাৰটো ৰিভিউ কৰোঁ I am not coming back মই আৰু উভতি নাহোঁ মই জানো আপোনালোকে মোক একো কৰিব নোৱাৰে কিন্তু মই প্ৰতিশোধ ল'বই লাগিব Oh my God, mind-blowing dialogues. 6টা ডায়লগৰে এই ফিল্মখনৰ ট্ৰেইলাৰটো সমাপ্ত হয় ট্ৰেইলাৰটো চাই খুবেই ভাল লাগিল তাৰে এটা ডায়লগ মই নকলোঁ যিহেতু ছোৱালীজনীয়ে কৈছিলে সো মই সেই ডায়লগটো মই ৰিপিট কৰিব নোৱাৰিলোঁ লিড কেৰেক্টাৰ যিটো মানে ডায়লগখিনি কৈছে তো সেইখিনিয়ে মই আওৰাবলৈ অকণমান চেষ্টা কৰিলোঁ সো ৰবিদাৰ এক্টিং পাৰফৰ্মেঞ্চ যথেষ্টখিনি ভাল হৈছে ট্ৰেইলাৰটো চাই খুবেই ভাল লাগিল আৰু আশা ৰাখিছোঁ ৰঘুপতিৰ দৰে এইখন ফিল্মো বহুত ভাল হ'ব আৰু ট্ৰেইলাৰটো চাই আমি গম পাইছোঁ যে একেবাৰে সাউথৰ ষ্টাইলত হৈছে আমাৰ অসমীয়া ফিল্ম জগতৰ কাৰণে বহুতে ভাল খবৰ আমাৰ যিবোৰ ফিল্ম এতিয়ালৈকে আহি আছে বা শ্ৰী ৰঘুপতিয়ে হওক বা ৰত্নাকৰে হওক এটা সাউথৰ ষ্টাইল দেখা পোৱা যায় ঠিক এইখনতো ৰুদ্ৰ ফিল্মখনতো সাউথৰ ষ্টাইল দেখা পাম বুলি আশা ৰাখিছোঁ ৰুদ্ৰ ট্ৰেইলাৰটোৰ চিনেমাটোগ্ৰাফী বেকগ্ৰাউণ্ড মিউজিক আৰু এডিটিং বহুতেই ভাল আৰু যথেষ্ট উন্নত মানৰ বুলি ক'ব লাগিব আৰু লগতে আৰু ডাইৰেকশ্যন ৰূপক গগৈ ডাঙৰীয়াৰ কামো যথেষ্ট ভালে হৈছে আৰু ট্ৰেইলাৰটো চালে আমি গম পোৱা যায় আৰু সম্পূৰ্ণ এখন একশ্যন প্লাছ ৰোমেণ্টিক মুভি হয় মই এটা কথাই ক'ম ট্ৰেইলাৰটো লিখিয়া যদি এই ফিল্মখনত তেনেই হয় তেতিয়াহ'লে ফিল্মখন ছুপাৰ ডুপাৰ হিট হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে চ' আজিলৈ এৰিছোঁ আকৌ লগ পাম নতুন এখন ফিল্মৰ ৰিভিউ লৈ নতুন চিন্তা চৰ্চা লৈ ধন্যবাদ